Hello guys, আন এটা নতুন দিন আৰু এটা নতুন ভিডিও লৈ মই বিশাল মোৰ চেনেল ৰভিং টেষ্টবাদ বিশাল লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বহুত দিন পাছত আন এখন নতুন ভিডিও লৈ মই আজি আহি গলো। এতিয়া বাজিছে সন্ধিয়া 7:36 আৰু মই আজি যাবলৈ ওলাইছো হায়দৰাবাদলৈ। হায়দৰাবাদ যাবলৈ এই ব্লগটোৰ পৰা আৰম্ভণি কৰিছো। হায়দৰাবাদৰ এটো যোৱা ব্লগ হ'ব। এটো হলগে আমাৰ যিখন ৰেলৱে ষ্টেচন, মোৰ হোম টাউন আমগুৰিৰ এখন ৰেলৱে ষ্টেচন। এই গোটেই চাৰিওফালৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখাই দিওঁ। আৰু লগতে কৈ দিছোঁ যে মই গৈ আছোঁ হায়দৰাবাদ বিশেষ কাৰণটো এইটোৱেই যে মোৰ সৰু ভিনদেউৰ গা ভাল নাই, তেখেতক ট্ৰিটমেণ্টৰ কাৰণে লৈ যাবলগীয়া হৈ আছে। ময়ো গৈ আছোঁ লগত, আৰু ভিনদেউৰ ভায়েক, মই আৰু ভিনদেউ গৈ আছোঁ। আমাৰ ট্ৰেইন লিডু ইণ্টাৰচিটি এক্সপ্ৰেছ। ভিনদেউহঁত আহি আছে লিডুৰ পৰা, যিহেতু তেওঁলোকৰ ঘৰ লিডু বৰগোলাইত। এখন ইণ্টাৰচিটিখনতে ডাউন ইণ্টাৰচিটিত আমি যাম গুৱাহাটী। এতিয়া 8:10 হৈছে আৰু ইণ্টাৰচিটি আহি ষ্টেচন পালেহি। মই ট্ৰেইনত উঠি লওঁ। তেন্তে এয়া ষ্টেচনৰ পৰা ট্ৰেইন ওলালে। এতিয়া আমি চিধা গুৱাহাটীৰ ফালে গৈ আছোঁ। গুৱাহাটী গৈ পাম। এয়া পাই গ'লোঁ মৰিয়নি, এখন মৰিয়নি জাংচন। গোটেই ষ্টেচনটো চাই লওক, লগতে কৈ যাওঁ মই কথাবিলাক। গুৱাহাটী গৈ পাই পেলাই যিহেতু পিছদিনা আজি অহাকালি দিনৰ 3:30 বজাত আমাৰ ফ্লাইট আছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা আমাৰ যিখন ফ্লাইট, ইণ্ডিগ' ফ্লাইট আছে ডাইৰেক্ট হায়দৰাবাদলৈ। আমি তালৈ যামগৈ। ব'লক এই ব্লগটো কণ্টিনিউ কৰি থাকোঁ, আপোনালোকে চাই থাকক। ট্ৰেইনখন ইণ্টাৰচিটি গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ ফৰকাটিং ক্ৰছ কৰিলে। আৰু এতিয়া মই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ কালি ৰাতিপুৱা গৈ পেলাই যেতিয়া 5টা বজাত মই 5:30 ভিতৰত গুৱাহাটী পামগৈ, আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিম। তেতিয়ালৈকে শুভৰাত্ৰি। আকৌ ৰাতিপুৱা গুৱাহাটীত আপোনালোকক লগ পাই আছোঁ। এতিয়া টাইম হ'ল ৰাতিপুৱা 4:30 আৰু এয়া আমি গুৱাহাটী পল্টন বজাৰ। এতিয়া আমি সোনকালে গৈ হোটেল ৰুম এটা লৈ, এয়া হোটেল গীতাঞ্জলি ৰুম লৈ ফ্ৰেছ হৈ 2-3 ঘণ্টা ৰেষ্ট লৈ আমি আকৌ এয়াৰপৰ্টলৈ ওলাই যাব লাগিব। তেন্তে ব'লক আকৌ পিছত নেক্সট আপোনালোকক দেখাই গৈ আছোঁ। ৰাতি আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নাছিলোঁ। এতিয়া বাজিছে দিনৰ 10:30 আৰু মই আছোঁ বৰ্তমান পল্টন বজাৰৰ গীতাঞ্জলি হোটেলত, য'ত আমি ৰাতি নাইট ষ্টে নহয়, ডে ষ্টে বুলিয়ে ক'ব পাৰি। যিহেতু 4টা বজাত আহি পাইছিলোঁ আমি ইয়াত ৰাতিপুৱা 4টাৰ পৰা 10:30লৈকে আমি এইটো ৰুমতে আছোঁহি। এতিয়া আমি ওলাই যাম এয়াৰপৰ্টলৈ, যিহেতু আমাৰ ফ্লাইট হায়দৰাবাদলৈ 3:30 বজাত। আমি ইয়াৰ পৰা খাই গৈ ওলাই যাওঁতে মেলোতে গৈ তাত পাওঁতে 1টা বাজিবই, আৰু 1টা বজাত গৈ এয়াৰপৰ্ট আমি পাবই লাগিব। তাৰ বাবে আমি এতিয়া হোটেল ৰুমৰ পৰা ওলাই গৈছোঁ, আৰু বাকীখিনি আপোনালোকক এয়াৰপৰ্টত গৈ মই ভিডিঅ'টো কণ্টিনিউ কৰিম।
এতিয়া আমি হোটেলৰ পৰা গাড়ীলৈ ওলাই আহিলোঁ ডাইৰেক্ট এয়াৰপৰ্টলৈ যাব লাগিব যিহেতু সময় বাজি গ'ল 1:30 আৰু 3:30 বজাত আমাৰ ফ্লাইট আছে সোনকালে গৈ এয়াৰপৰ্টত বৰ্ডিং এইবিলাক কৰি আমি আকৌ এয়াৰপৰ্টত বহি পেলাই আজি আমাৰ যিটো গন্তব্যস্থান হায়দৰাবাদ তালৈ যাব লাগে সোনকালে এয়া নেপালী মন্দিৰ গুৱাহাটীত তেন্তে বলক ভিডিঅ'টো কণ্টিনিউ কৰি থাকোঁ আৰু ইয়াৰ মাজতে কৈ দিওঁ যদিহে মোৰ আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে ভিডিঅ'টোত লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে যিসকল নতুন তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আপোনালোকৰ ওচৰত মোৰ আশা ৰাখিলোঁ তেন্তে বলক গৈ থাকোঁ এয়া হ'লগৈ পুৰণীয়া সেতু যিখন নতুন পুৰণীয়া সেতুৰ যি দুদিন আগত নে এদিন আগত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সেইটো অপেনিং কৰিছিলে এয়া নতুন ফ্লাইঅভাৰৰ ওপৰেদি গোটেই পাহাৰৰ মাজে মাজে যিটো ধাৰাপুৰৰ ৰাস্তা সেই ৰাস্তাদি আমি আগুৱাই গৈছোঁ এয়াৰপৰ্টৰ ফালে তেন্তে বলক এয়াৰপৰ্ট পাই আপোনালোকক বাকীখিনি ভিডিঅ' কণ্টিনিউ কৰিছোঁ এঘণ্টামান জাৰ্ণি কৰাৰ পিছত আমি আহি পাই গ'লোঁ এতিয়া গুৱাহাটী এয়াৰপৰ্ট কিন্তু বলক আমি ভিতৰত বৰ্ডিং পাছ লৈ সোমাই আপোনালোকক এয়াৰপৰ্টৰ ভিতৰটোনো কেনেকুৱা ময়ো যিহেতু প্ৰথম এবাৰ ফ্লাইটত উঠিব লৈছোঁ ময়ো ভিতৰত এয়াৰপৰ্টৰ ভিতৰত কোনোদিনো সোমোৱা নাই মিছা ক'লে কি হ'ব ময়ো চাওঁ আৰু আপোনালোকক চোৱাওঁ যিসকলে এয়াৰপৰ্টৰ ভিতৰত সোমাইছে আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ভিতৰত সোমাইছে তেওঁলোকৰ কাৰণেতো একো নহয় আৰু যিসকলে দেখা নাই মোৰ ভিডিঅ'ৰ যোগেদি মই আৰু আপোনালোকে সকলোৱে যিসকলে দেখা নাই আমি ভিতৰতো চাওঁগৈ বোলো এতিয়া আমি ফ্লাইটৰ ভিতৰত বৰ্ড কৰিব লৈছোঁ তেন্তে বলক আমি ফ্লাইটৰ ভিতৰত সোমাই যাওঁ ফ্লাইটত সোমাই দিলোঁ আৰু হায়দৰাবাদৰ কাৰণে যাত্ৰা আৰম্ভ কৰিব কিছু সময়ৰ পিছতে ফ্লাইটখনে তেন্তে বলক ফ্ৰেণ্ডছ আজি মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ নেক্সট ভিডিঅ'টো আকৌ হায়দৰাবাদ পোৱাৰ পৰা আৰম্ভ কৰিম আৰু হায়দৰাবাদত কি কৰোঁ ক'ত ক'ত যাওঁ কোনখন হস্পিটেলত যাম গোটেই ডিটেইলছখিনি মোৰ নেক্সট ভিডিঅ'ত আপোনালোকে পাব তেন্তে যিসকলে মোৰ ভিডিঅ' এতিয়া চেনেল ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এয়া আমাৰ ফ্লাইট উৰা মাৰিলে গুৱাহাটীৰ পৰা আৰু আপোনালোক মোৰ লগত জড়িত হৈ থাকক এই ভিডিঅ'ৰ যোগেদি আৰু নেক্সট ভিডিঅ'ৰ গোটেই ইনফৰ্মেশ্যনখিনি পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে ছাবস্ক্ৰাইব কৰা নাই আৰু যদি এই ভিডিঅ'টো আজি ভাল লাগিছে তেন্তে মোৰ এই ভিডিঅ'টোত লাইক কমেণ্ট কৰিব আপোনালোকৰ জনাব কোন কোন ফ্লাইটত উঠিছে বা উঠা নাই
বা গোপীনাথ বৰদলৈ এয়াৰপৰ্টৰ পৰা কোনে কোনে ফ্লাইট বোৰ্ড কৰিছে জনাব মোক কমেণ্ট ছেকশ্যনত। তেন্তে বোলো আজি মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ নেক্সট ভিডিঅ'টোত লগ পোৱাৰ আশাৰে বাই বাই।